এক নম্বৰ প্ৰশ্ন পুৰণি কালত দিল্লী কি নামেৰে জনা গৈছিল ৰাইট এনসাৰ অপশ্যন এ ইন্দ্ৰপ্ৰস্থ 2 নম্বৰ প্ৰশ্ন অসমৰ ৰাজধানীৰ নাম কি ৰাইট এনসাৰ অপশ্যন বি দিছপুৰ 3 নম্বৰ প্ৰশ্ন চৰাইঘাটৰ যুদ্ধ কোন চনত হৈছিল ৰাইট এনসাৰ অপশ্যন এ 1671 চনত 4 নম্বৰ প্ৰশ্ন আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল ৰাইট এনসাৰ অপশ্যন বি প্ৰায় 600 বছৰ 5 নম্বৰ প্ৰশ্ন আহোমসকল কোন দেশৰ পৰা আহিছিল ৰাইট এনসাৰ অপশ্যন বি চীন দেশৰ মুং মাওৰাৰ পৰা 6 নম্বৰ প্ৰশ্ন কোন চনত হিন্দু কলেজ স্থাপন কৰিছিল ৰাইট এনসাৰ অপশ্যন এ 1817 চনত 7 নম্বৰ প্ৰশ্ন সাৰে জাহাঁ সে আচ্ছা গীতৰ ৰচক কোন ৰাইট এনসাৰ অপশ্যন বি মোহাম্মদ ইকবাল 8 নম্বৰ প্ৰশ্ন অৰুণাচল প্ৰদেশৰ ৰাজধানী কি ৰাইট এনসাৰ অপশ্যন এ ইটানগৰ 9 নম্বৰ প্ৰশ্ন চাৰিশিঙীয়া হৰিণ ক'ত পোৱা যায় ৰাইট এনসাৰ অপশ্যন সি অন্ধ্ৰ প্ৰদেশ 10 নম্বৰ প্ৰশ্ন ভাৰত আৰু পাকিস্তানৰ মাজত চলাচল কৰা ৰেলখনৰ নাম কি ৰাইট এনসাৰ অপশ্যন সি সমঝৌতা এক্সপ্ৰেছ 11 নম্বৰ প্ৰশ্ন কামাখ্যা মন্দিৰ গুৱাহাটীৰ কোনটো পাহাৰত অৱস্থিত ৰাইট এনসাৰ অপশ্যন এ নীলাচল পাহাৰত 12 নম্বৰ প্ৰশ্ন নামঘৰৰ অংগ কেইটা ৰাইট এনসাৰ অপশ্যন বি 4টা 13 নম্বৰ প্ৰশ্ন ইতিহাস প্ৰসিদ্ধ মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল ৰাইট এনসাৰ অপশ্যন বি বান ৰজাই 14 নম্বৰ প্ৰশ্ন কোন দেশৰ ৰাষ্ট্ৰীয় খেল আইচ হকী ৰাইট এনসাৰ অপশ্যন সি কানাডা 15 নম্বৰ প্ৰশ্ন সৌৰজগতৰ কোনটো গ্ৰহ আটাইতকৈ বেগী ৰাইট এনসাৰ অপশ্যন এ বুধ 16 নম্বৰ প্ৰশ্ন নেপচুন গ্ৰহটো কোনে আৱিষ্কাৰ কৰিছিল ৰাইট এনসাৰ অপশ্যন এ গেলিলিও 17 নম্বৰ প্ৰশ্ন পশ্চিম বংগৰ ৰাজধানী কি ৰাইট এনসাৰ কলকাতা 18 নম্বৰ প্ৰশ্ন ভাৰত আৰু পাকিস্তানৰ সীমাৰেখাৰ নাম কি ৰাইট এনসাৰ অপশ্যন বি ৰেড ক্লিফ লাইন 19 নম্বৰ প্ৰশ্ন ভাৰতৰ বৰ্তমান ৰাজ্য কেইখন ৰাইট এনসাৰ অপশ্যন এ 28খন 20 নম্বৰ প্ৰশ্ন ছিকিমৰ ৰাজধানীৰ নাম কি
Right answer option B, Gangtok.